গুড মৰ্ণিং সকলোকে দেখিছেনে ৰাতিপুৱাই মগুমা আৰু এইফালে বুট ধোৱা আছে এতিয়া বুটখিনি মগুখিনি বাচিব লাগিব তাকে এনেকৈ ডলাত দি লওঁ তাৰপিছত ডাইৰেক্ট পেলাই বনাম ৰাতিপুৱাই বুট মগু ধুইছোঁ চাওকচোন বাৰু ভিডিঅ'টো চাই থাকক আমি ক'লৈ যাওঁ কি কৰোঁ আৰু ভিডিঅ'টো সকলোকে চাই থাকিব আপোনালোকে সকলো গম পাই যাব আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে দুজনীলে 2 কাপ কফি বনাই আহিছোঁ আৰু লগতে আম কাটি লৈছোঁ ৰাতিপুৱা যেহেতু চাকি জ্বলাবলৈ যাম বেলেগ তেলেতীয়া বস্তু নাখাম বুলি ভাবিছোঁ সেইকাৰণে ইয়াকে কাটি লৈছোঁ আৰু খাই লওঁ খাই পেলাই একদম ওলাই গৈ আপোনালোকক লগ পাই আছোঁ দেই পূৰা এতিয়া ওলাই গৈ ৰেডি হৈ গ'লোঁ লাগিছেনে নিছোঁ যেন তেনে পিন্ধি ওলাইছোঁ আৰু জনাওক কমেণ্ট কৰি কেনেকুৱা লাগিছে আৰু এয়া গ'ল ওলাই এইফালে এজনী লিয়াবা গ'ল ওলাই এইফালে মই আৰু এতিয়া এয়া এইফালে যাবলৈ ওলালোঁ এয়া এইফালে দেৱাশিষ দাদা আৰু এইফালে বহিছে লিয়াবা এতিয়া আহি পাই গ'লোহি এতিয়া গামোচা লৈছে মই গামোচা আনিবলৈ পাহৰিলোঁ পিন্ধিয়ে আহিছোঁ আৰু গামোচাখন এইফালে লিয়াবাহঁতে বস্তু উলিয়াই আছে আৰু ৰ'দহে দিছে দেখোন পালোহি ইয়াত নাহি দেখিছেনে দোকানবিলাক ইমান ধুনীয়াকৈ লাইনকৈ আছে আৰু ফল মূলবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে ইয়াত আহিয়ে ভাল লাগে পৰিৱেশটো বহুত ভাল আপোনালোক যিসকল নাই আহিব ইয়াত ভাল লাগে আৰু চাগে আহিছেই প্ৰায়সকল ইয়ালৈ কাৰণ প্ৰায় মানুহবিলাকে আহে আৰু ভিডিঅ'টো চাই যাওক আগলৈ কি হয় হয় লগালগ দি দিয়ে নি বহি আছে ফুল আৰু বেলপাত পঢ়িছিলে লিয়াবা পঢ়ি আছে দেৱাশিষ দাদা গৈছে ফুল আনিবলৈ আৰু আমি আৰু বস্তু বহি আছোঁ এয়া চব ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ বহুত ধুনীয়া আৰু দেখিছেনে ৰঙা ফিটা বান্ধে ইয়াত বোলে ফিটা বান্ধিলে নিজৰ মনৰ ইচ্ছা পূৰ্ণ হয় যিটো মনে ভাবি পেলাই বান্ধে তেতিয়া মানে আশাটো পূৰ হয় তেতিয়া আপোনালোকে আহি যদি আপোনালোকে ইয়াত তেনেকৈ ফিটা বান্ধে আপোনালোকৰো মনৰ আশা পূৰ হ'ব কাৰণ ইয়াত আগৰ পৰাই বিশ্বাস আছে ইয়াত বান্ধিলে আশা পূৰ হয় বুলি মই নাবান্ধিলোঁ বাৰু কাৰণ আকৌ মানে যদি বান্ধে আকৌ আহি খুলিবই লাগিব আৰু এতিয়া মই বান্ধিবলগীয়া নাই কাৰণে বন্ধা নাই এইফালে এতিয়া শৰাই দিবলৈ সোমাই গৈছোঁ এইফালে বোলে ইয়াত ভিতৰত মানে মন্দিৰটোত দেখাবলৈ নিদিয়ে মই দেখাম বুলি ভাবিছিলোঁ কিন্তু মানুহ এজনে ক'লে যে ইয়াত দেখাব নোৱাৰি বুলি সেইকাৰণে ইডোখৰ ভিডিঅ' কৰিবলৈ নহ'লে এইখন যিমানকণ পাৰোঁ এইখনকে ভিডিঅ' কৰি দিলোঁ মানে ভিতৰত কিবা বুলি কয় আৰু মই ভালছে নাজানো ভালছে নক'লে কিন্তু ক'লে যে ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে বুলি Apa main dalam ke?
কল দিয়া দেৱাশিস দাস আছে নি তিনিটা একেলগে ফটোখন নাই মই এতিয়া মাৰিম বাছি কৰি আছোঁ এইবোৰ এহেঁতক দিবলৈ হয় নাই তলত নি দিবা হ'ব বেলেগ আছে নহয় তাৰ ভিতৰত এইবিলাক এই কাৰোবাক কাটিবা নি পৰিছিলোঁ এইফালে কুঁহিয়াৰ গছ আছে কিবা কিবি আছে এইটো পুখুৰী দেখিছেনে পুখুৰীত পানী নাই চোৱা এতিয়া ইমান আগতে বহুত পানী আছে হাঁহটো মেলিলা নেকি দেৱাশিস দা হাঁহটো ক'ত মেলিলা নাই এতিয়া একো নাই হেলাই হৈ গ'ল চব পুখুৰীটো গোটেই হয়নে বৰ ডাঠ চব কৰি হৈ গ'ল এতিয়া আমি যাওঁগে আৰু মানে তাৰ প্ৰসাদ আৰু আমি ওলালোঁ যাবলৈ হৈ গ'ল এতিয়া যাওঁগে আৰু তাৰপাছত কি হয় ভিডিঅ'টো চাই থাকক খাবলৈ ওলালোঁ গৰম বহুতো কোলা কোলা ইচ্ছা অঁ কি পূৰা মজাকৈ এখন থালি আহি গ'ল মাখিয়ে দিগদাৰ দিছে আৰু দেৱাশিস দাই খাইছে এয়া বৃহস্পতিবাৰ কাৰণে মাংস নাখায় মই দুজনীয়ে পূৰা দিম এতিয়া মানে পূৰা খাম আৰু পূৰা দিছোঁ খাই কৰি হৈ গ'ল আৰু এতিয়া ইয়াত খাই লওঁ আমি সোমাম গৰম পানীত ব'লক গৰম পানীলৈও অলপমান গৈ আহোঁগৈ যেতিয়া এই নামবৰ মাজে আহিছোঁ তেতিয়া গৰম পানীততো সোমাই যাবই লাগিবই ন এতিয়া গেছ লাগিছিলে মালিয়া বাই দেই আৰু এতিয়া যাবা নেকি ক'লে বা মোক অকণমান ভিডিঅ' কৈ দিবা মোক পাছফালে বা আইও মা খুলি লৈ দেখিছেনে মানে তলতে জিন্সটো পিন্ধি আহিছিলোঁ এইটো এনেকৈ হৈ গ'ল আৰু সেইকাৰণে চাদৰখনে আৰু মেখেলাখনে খুলি থৈ গুচি আহিলোঁ গাতে কাৰণ এনেকৈ পিন্ধি থাকিবলৈ অকণমান দিগদাৰ লাগে সেইকাৰণে টিকেট ল'ব লাগে আগতে ইমান টিকেট ল'ব নালাগে কিন্তু আজিকালি টিকেট ল'ব লাগে সেইকাৰণে এতিয়া দেৱাশিস দাই কৈছে টিকেট ল'বলৈ টিকেট লোৱাৰ পাছত যাওঁ আমি ভিতৰলৈ বহুত দিনতে মানে সৰুতে আহিছিলোঁ ইয়াতে পানীত তাৰপাছত এবাৰ মানে গৰম পানীত আৰু এবাৰ আহিছিলোঁ তেতিয়া মানে বন্ধ আছিলে ঘূৰি গৈছিলোঁ আৰু এতিয়া বহুত দিনত কাপোৰ আছে কিমান কাপোৰ আছে অলপ পানীটো উল্টাকৈ আহিছে হা পানীটো এনেই এনেকৈ যাব লাগে উল্টাকৈ আহিছে সেনেকুৱা পানীটো এনেকৈ নবয় নেকি অঁ হয় জানো এনেকৈ বয় জানো মোৰ কিবা ইফালে যায় কিবা উল্টা উল্টা লাগিছে এনেকৈ এয়া দেখিলেনে অকণমান জোলনাখন খেলি ল'লোঁ আৰু মানে জোলনা দেখিলে মই ৰ'ব ন অকণমান খেলিলেহে শান্তি লাগে দেই
ইয়াৰ ভিতৰত গৰম পানীৰ ভিতৰত আহি গ'লোঁ যাওঁ তললৈ অকণমান নামি চুই চাওঁগৈ দেৱাশিষ দাটো আগতে চুলেগৈ এতিয়া আমিও পানীটো অকণমান চুই চাওঁগৈ ইয়াত পইচা দি দিব লাগিব বোলে শুনিছিলোঁ সেইদিনাখন দেই এয়া দেৱাশিষ দাই আগতীয়াকৈ বহি আছে গা ধুবা নি গৰম পানীয়ে ঘৰ এই ঠাণ্ডা দিনত ইয়ালৈকে শুনি গা ধুবলৈ গৰম পানীত জানো গা ধুবলৈ জোখৰ একদম কুহুমীয়া কুহুমীয়া পানী একদম গা ধুবলৈ ভাল কাৰোবাৰ গা ধুবলৈ মন থাকিলে আহি গা ধুই দিব পাৰে ঘৰত যদি পানী গৰম কৰিবলৈ একো নাই পানীটো গোন্ধ এটা চোৱা পানীটো উতলি আছে তাকে ওচৰৰ পানীটো অকণমান চুই চাওঁ বেছি গৰম নে কম গৰম নামি পেণ্ট চাই এইডোখৰ বেছি গৰম ন এইখিনিতকৈ অকণমান সেই উতলি থকা চুই চাওঁ উতলি আছে পূৰা পানীটো গৰমটো অকণ বেছি গৰম নেকি এইখিনিতকৈ এইখিনিত বেছি গৰম হয় নাই এইখিনি বাবুল দিছে নাই এইডোখৰত অকণ অকণকৈ কেনেকৈ উতলি আছে বুলু 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 কৰি গৈছে পানীটো উতলি আছে এইটো একো নাই এই গ্ৰুপ কৰি লৈছে কিবা নহয় এইটো এয়াৰটো কি ফুটা পাইপ ডাউন নিচিনা আছে দেখিছা নাই আছে ভাতটো হৈ থাকিব নিদিয়ে তাৰমানে এতিয়া আমি ইয়ালৈ যাম উলমা দলঙলৈ এইয়া এইফালে উলমা দলঙলৈ গৈ আছোঁ মানুহবিলাক এইফালে পাহি আছে আমি এতিয়া আকৌ যাওঁহে এইফালে অহা যোৱা কৰি থাকে আৰু মানুহবিলাক মোৰ লগতে আপোনালোকে উপভোগ কৰি লওক আৰু লগততো লৈ আনিব নোৱাৰিলোঁ সেইকাৰণে এনেকৈ চাওক আৰু মই গৈছোঁ আপোনালোকে এনেকৈ ফিলটো লৈ লওক লৈছে দেখোন দেৱাশিষ দা লৈছে যে বিদ্যা কেনেকৈ লৈছে যিখন হিলিছে দলংখন মজা দিছে পুৰা ইয়াত দিছে নে দলঙৰ ওপৰত থিয় আছোঁ খালি পুৰা হিলিছে দলং এইডোখৰত বেছি হিলিছে এইডোখৰত বেছি হিলিছে আৰু যাওঁ ইফালে পাৰলৈ আহি আছোঁ আহি গ'লোঁ এই পাৰলৈ দিছিলে এতিয়া পুৰা এনেকৈ হৈ আছে ভৰিকেইটা চাগে এনেকৈ যে আহি আছোঁ লৈ আনিব লাগিছে এতিয়া ইয়াত এতিয়া আমি যাওঁগৈ বহুত দেৰি হ'ল ৰাতিপুৱাই অহা ভাগৰ লাগিছে এতিয়া গৈ পেলাই অলপ শুব লাগিব তাৰপিছত ঘৰ যাম আৰু বাই বাই গৰম পানী আকৌ কেতিয়াকৈ আহিব পাৰোঁ কোনখন সেইখন গেট যে এতিয়া গৰম পানীৰ পৰা ওলালোঁ আকৌ আমাৰ ড্ৰাইভাৰ ইয়াৰ দিয়াবা দেৱাশিষ দা এইফালে বহি গৈছে আৰু মই পাছফালে বহি আছোঁ ব'লক এতিয়া নামবৰ হাবিৰ মাজে মাজে ঘৰলৈ গৈ থাকোঁ মই পোৱাটো হেৰি কৰি দিলে হৈছে হয় নাই মোৰ কিন্তু আমাৰ কেনেকুৱা হ'ব জানো ভিডিঅ'টো এটুকা ভিডিঅ' ক্লিয়াৰ এটুকা ভিডিঅ' হেৰি তেনেকুৱা হ'ব এইকেইটা মোবাইলতে বেলেগ বেলেগকৈ লগাইছোঁ আহি পাই গ'লোহি এতিয়া এতিয়া ৰাতি হৈ গ'ল আমিতো ধনী আহিলোঁ মই ঘৰলৈ নগ'লোঁ আৰু এতিয়া আমি বনাই আছোঁ দেখিছেনে ইয়াত কি নাৰিকলৰ লাড়ু ৰ'ব মই অকণ বেকাৰ দেখিছেনে তাত নাৰিকল চেনি ভাজি আছোঁ ৰ'ব একদম বনাই কৰি দেখাম মানে ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ কিন্তু এনেই বোলো বনাই দিওঁ আৰু এতিয়া সেইকাৰণে এইডোখৰকৈ দেখাই দিছোঁ ব'লক গোটেই ভিডিঅ'টো লাষ্টত একদম বনাই কৰি দেখাম আৰু দেই